Hey guys, নমস্কাৰ। আজি ক'ত যাম কি কৰিম সকলোবিলাক দেখাম বলক আপোনালোকৰ মোৰ লগতে বলক। এইটো অভাৰব্ৰিজ দেখিছে, তলদি ৰেল যাব পাৰি নগাঁৱৰ ঢিংগেটত। নগাঁৱৰ নতুন ব্ৰিজ চাওক, দুফালে দুখন, কিনাৰত ধুনীয়া পেইণ্টিং আছে, তো আহিব। আমাৰ নগাঁও আমাৰ গৌৰৱ। মোৰ পাছফালে কি আছে? ঘড়ী, টাৱাৰ। Hey guys, মোৰ ঘৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মোৰ বাই দিছিলে সৰুবা, জনাব। মই বৰ্তমান আছোঁ এতিয়া নগাঁও মাছমজিয়াত। ইয়াৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিলোঁ। অহাকালি ঠিক 5 বজাৰ লগে লগে লগ পাম মাজুলীৰ এটা দীঘল জাৰ্ণি। তো সকলোৱে আঁকোৱালি ল'ব। আজিলৈ সমাপ্ত। জয় আই অসম। এই গাইজ টাইমটো চাওক, 6টা বাজিলে, উঠিব হৈ গ'ল। এয়া দেখিবলৈ পাইছে, মই ৰেডি হৈ গ'লোঁ ব'লক যোৰহাটলৈ বুলি। এয়া দেখিবলৈ পাইছে, লেফ্ট ৰাস্তাটো দি লৈ তেজপুৰলৈ যায় আৰু ৰাইটেদি যোৰহাটলৈ বুলি আগমন ব'লক। এয়া জখলাবন্ধা, এয়া মই কাজিৰঙাত সোমালোঁ আৰু সন্ধিয়া সময়ৰ পাছতে মাজুলীত উপস্থিত হ'মগৈ। এয়া কাজিৰঙা গেটখন চাওক, এয়া যোৰহাট ISBT। এইখন গাড়ীতে মই আহিছিলোঁ লোহিত, এয়া যোৰহাটত। এয়া ISBTৰ পৰা নিমাতী ঘাটৰ গাড়ীলৈ গৈ আছোঁ। এইখন হ'ল যোৰহাটৰ মহাবিদ্যালয়। ব'লক ব'লক ব'লক, ফেৰীঘাটলৈ যাওঁ ব'লক। Hey guys, ফেৰী কুপনৰ বাবে লাইনত থিয় হৈ আছোঁ এতিয়া বৰ্তমান। ফাইনেলি ফেৰীত উঠিলোঁ আৰু ব'লক আগত যাওঁ কমলাবাৰী। চাই লওক, ব'লক ভগৱানৰ নাম লৈ আগুৱাই যাওঁ নে কি কয়? আপোনালোকৰ আশীৰ্বাদ ক্ষীৰত লৈ ব'লক আগুৱাই যাওঁ এয়া ব্ৰহ্মপুত্ৰৰ মাজত। ভয়ে ভয়ে আপোনালোকৰ বাবে এবাৰ ওপৰৰ পৰা 360 ভিউ এটা দেখাওঁ বুলি উঠি আহিলোঁ। এয়া চাওক, আপোনালোকৰ আগত দেখাবলৈ দেখিছে। ওপৰলৈ আহিলতো মুখখন নেদেখালে নহ'ব ন। চাওক আৰু কিমান ৰিকুৱেষ্ট কৰি ওপৰলৈ আপোনালোকৰ বাবে উঠি আহিছোঁ দেখাম বুলি। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু। মাজভাগৰ ঘটনাটো হোৱাৰ পিছত ওপৰত উঠিব নিদিয়ে, আপোনালোকৰ বাবে উঠি আহিলোঁ আৰু। বহুত টাইমৰ অন্তত ইপাৰৰ পৰা সিপাৰ আপোনালোকৰ আশীৰ্বাদে পাৰ কৰালে আৰু ভগৱানে। তাকে এয়া কমলাবাৰী মাই বহুত ভাগৰ লাগিছে আৰু। এয়া মোৰ ভিনদেউ, ডাঙৰ ভিনদেউ লৈ আহিছোঁ। মই মানে 12টা বজাত আহিছোঁতো। তো চাওক, এইখন যোৱাবাৰ আহোঁতে মই দেখিছিলোঁ কাঠৰ আছিলে, এইবাৰ পকা হৈ গ'ল। এই মাজুলীখন বহুত উন্নত হৈছে, বিজেপি চৰকাৰে বহুত ডেভেলপ কৰিছে। ইয়াত বহুত কিবা কিবি আছে, বহুত নেদেখা বস্তু আছে। আপোনালোকে চাব বিচাৰিলে মোক ইয়াতে কমেণ্ট কৰিব, মই দেখাই যাম। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।